হে গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল মেগীৰ ৰেচিপি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ এটা আলু, এটা বিলাহী আৰু এটা ৰঙা জলকীয়া। এতিয়া মই এইখিনি ভালদৰে ধুই পখালি কাটি ল'ম। আলুটো আৰু বিলাহীটো মোৰ কাটি হৈ গ'ল। এতিয়া মই এইখিনি ধুই পখালি ভালদৰে চাফা কৰি ল'লোঁ আৰু এতিয়া মই গেছৰ ওপৰত কেৰাহী এখন তুলি দিলোঁ আৰু ইয়াত এতিয়া মই তেল দিম। আৰু মই ৰঙা জলকীয়া এটা দি দিম। এতিয়া ইয়াত মই আলুখিনিও দি দিম, যিখিনি মই আগতীয়াকৈ কাটি থৈ দিছিলোঁ, আৰু প্ৰায় 2 মিনিট মানৰ বাবে ভাজি থাকিম। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ, হালধি দি দিম আৰু পুনৰ এইখিনি মই 2 মিনিট মানৰ বাবে ভাজিম। আলুখিনি ভজা সমান হোৱাৰ পিছত এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনিও দি দিম আৰু পুনৰ এইখিনি 5 মিনিট মানৰ বাবে ভাজি থাকিম। এইখিনি এনেদৰে মিডিয়াম ফ্লেমত ভাজি থাকিম। এতিয়া মই ইয়াত অলপমান পানী এড কৰিম আৰু পুনৰ এনেদৰে ভাজি থাকিম আৰু পানীখিনি শুহি যোৱালৈ অপেক্ষা কৰিম। এয়া চাওক, পানীখিনি শুকাই গ'ল। এতিয়া পুনৰ 5 মিনিট মানৰ বাবে ভাজি থাকিম। সেইখিনি মই মিডিয়াম ফ্লেমত ভাজি থাকিম। এতিয়া পুনৰ ইয়াত মই মেগী আমি যিমানখিনি ল'ম সেই অনুসৰি পানী এড কৰিম। এইখিনি মই ভালদৰে মিহলি কৰি ল'ম, যাতে ভালদৰে এই আলু আৰু বিলাহীখিনি পানীৰ লগত মিহলি হৈ যায়। মেগী বনাবৰ বাবে মই লৈছোঁ 2 পেকেট মেগী। এতিয়া মই এই মেগীখিনি এনেদৰে সেই কেৰাহীটোত এনেদৰে দি ল'ম আৰু এনেকৈ উলট পালট কৰি থাকিম যাতে মেগীখিনি সিজি যায়। এই মেগীখিনি সিজি গ'ল আৰু এনেদৰে ভাঙি গ'ল। এতিয়া মই ইয়াত মছলা এড কৰিম, যি মছলা মেগী পেকেটৰ ভিতৰতে আহে। মেগীৰ লগত যিটো মছলা আহে সেইটো মছলাই মই ইয়াত এড কৰিম। সেইখিনি মই এতিয়া এনেদৰে ভাজি থাকিম। মেগীখিনি প্ৰায় হ'বৰেই হ'ল। এইখিনি আপুনি এনেদৰে ল' ফ্লেমত ভাজি থাকিব, নহ'লে মেগীখিনি জ্বলি যাব পাৰে। মেগীখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া মই এই মেগীখিনি কাঁহী এখনত নমাই ল'ম। এয়া চাওক, মেগীখিনি দেখিবলৈ কি ধুনীয়া সুন্দৰ হৈছে। এতিয়া মই এইখিনি খাম। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিল মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।